हम जिएंगे और मरेंगे ऐ वतन तेरे लिए दिल दिया है जान भी देंगे ऐ वतन तेरे लिए। আমাৰ শত্ৰু ৰাষ্ট্ৰীয় পাকিস্তান আমাৰ মাতৃভূমিত চোৰৰ দৰে প্ৰৱেশ কৰি পাকিস্তানে পুহি ৰখা পাকিস্তানী উগ্ৰপন্থীয়ে আমাৰ ভাই ককাই মা ভনীৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ কৰি পলাই গ'ল আমি পাকিস্তানক ধিক্কাৰ জনাইছোঁ গৰিহণা দিছোঁ। গতিকে আমাৰ চকুত পাকিস্তান সদায় শত্ৰু হৈয়ে থাকিব। আপোনালোকে দেখিছে বিগত দিনত পাকিস্তানী উগ্ৰপন্থীয়ে আমাৰ দেশত বাৰে বাৰে আক্ৰমণ চলাই গৈয়ে আছে। 2016ত নাগৰোটা আৰ্মি কেম্প এটেক, জুলাই 2017 অমৰনাথ যাত্ৰা এটেক, ফেব্ৰুৱাৰী 2018 সঞ্জুৱান মিলিটাৰী ষ্টেচন এটেক, ফেব্ৰুৱাৰী 2019 পলমা এটেক, মাৰ্চ 2019 জম্মু বাছ ষ্টেণ্ড গ্ৰেনেড ব্লাষ্ট, জানুৱাৰী 2019 সাৱন্তিপাৰাম ইণ্ডিয়ান পেৰামিলিটাৰী পুলিচ এটেক, 2023 পুছ ৰাজাৰী এটেক, 2024 ৰিয়াচি এটেক আৰু 2025 পেহেলগাম এটেক। ধৈৰ্যৰ সীমা আছে আৰু সেইকাৰণে এইবাৰ ভাৰত চৰকাৰে পাকিস্তানক উচিত শিক্ষা দিবলৈ গৈ আছে। আমি ভাৰত চৰকাৰ তথা মাননীয় প্ৰধানমন্ত্ৰীক চেলুট জনাইছোঁ। এই আক্ৰমণত মৃত্যুক আঁকোৱালি লোৱা ভুক্তভোগী পৰিয়াললৈ অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰীয়ে যি 5 লাখ টকাকৈ সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ। যে পেহেলগামত যিসকল ব্যক্তি পৰলোক প্ৰাপ্তি হ'ল, হত্যা হ'ল, তেওঁলোকৰ পৰিয়ালক আমি 5 লাখ টকাকৈ এটা সৰু সাহায্য এটা আমাৰ শ্ৰদ্ধাৰ চিনস্বৰূপে আগবঢ়াম। নমস্কাৰ। পেহেলগামৰ বেচাৰণ ভেলী, যাক ভাৰতৰ মিনি ছুইজাৰলেণ্ড বুলি জনা যায়, টুৰিষ্ট প্লেচত পাকিস্তানী উগ্ৰপন্থীৰ দ্বাৰা যি ভয়ংকৰ আক্ৰমণ সংঘটিত হ'ল, যাক দেখি আজি আমি গোটেই দেশৰ মানুহ মৰ্মাহত হৈছোঁ, অন্তৰত আঘাত পাইছোঁ, বুকু কবি গৈছে আমাৰ। জানিব পৰা মতে এই আক্ৰমণত 26জন মানুহে মৃত্যুক আঁকোৱালি ল'লে, যিটো হৃদয় বিদাৰক, আৰু প্ৰায় 17জনৰ জখম হৈছিলে। ইয়াৰে মৃত্যু হোৱা 26জনেই পুৰুষ আছিলে। এই টুৰিষ্ট প্লেচ লোকেশ্যনত যাবলৈ হ'লে কেৱল ঘোঁৰা আৰু খোজকাঢ়িয়ে যাব পৰা যায়। এই কাৰণেই ৰেস্কিউ অপাৰেশ্যনৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হ'ল আৰু কমচে কম 12জন জখমী টুৰিষ্টক পেহেলগামৰ হস্পিটেলত ভৰ্তি কৰা হৈছিল। ডাক্তৰ মতে এই 12জনৰ ষ্টেবল কণ্ডিশ্যনত আছে বুলি জনাইছিল। এই উগ্ৰপন্থী আক্ৰমণ প্ৰধানকৈ ৰিলিজনৰ আধাৰত টাৰ্গেট কৰা হৈছে। মৃত ব্যক্তিসকলৰ মাজত এজন ব্যক্তি মুছলিম আছিল, সৈয়দ আদিল হুছেইন শ্বাহ, যি পেহেলগামৰ স্থানীয় লোক আছিলে আৰু তাত ঘোঁৰা চলোৱা কাম কৰিছিল। ইয়াৰ বাহিৰে এজন খ্ৰীষ্টান আছিলে আৰু বাকী যি 24জনৰ মৃত্যু হ'ল তেওঁবিলাক সকলো হিন্দু আছিলে, যি নেকি বিভিন্ন ঠাইৰ পৰা অহা টুৰিষ্ট আছিলে। জয়পুৰৰ 32 বছৰীয়া নীৰজ উধৱানী, যিজন নেকি UAEত কৰ্মৰত হৈ আছিলে আৰু ঘৰত ছুটীত আহিছিলে আৰু নিজৰ পত্নীৰ সৈতে প্ৰথমতে চিমলাত আহি এখন বিয়াত এটেণ্ড কৰিছিলে। তাৰপিছতে হাজবেণ্ড ৱাইফ দুয়োজনে কাশ্মীৰলৈ ফুৰিবলৈ গৈছিল। এনেকৈ এজন ব্যক্তি নেপালৰ আছিলে, সুদীপ নেওপনে। ইয়াৰ উপৰিও IF, IB আৰু নেভিত চাকৰি কৰা বিষয়াও আছিলে। অৰুণাচলৰ পৰা অহা ইণ্ডিয়ান এয়াৰফ'ৰ্চ কৰ্পৰেল তাগে হেলিয়াং, ইণ্টেলিজেঞ্চ ব্যুৰোৰ ছেকশ্যন অফিচাৰ মনীষ ৰঞ্জন, যিজন LTC লৈ পত্নী আৰু 2টি সন্তানৰ সৈতে কাশ্মীৰলৈ ফুৰিবলৈ গৈছিল। হাৰিয়ানাৰ 26 বছৰীয়া ইণ্ডিয়ান নেভিৰ লেফটেনেণ্ট ভিনয় নেৰৱাল, মাত্ৰ 6 দিনৰ আগতে তেওঁ বিয়া পাতিছিল আৰু পত্নীৰ সৈতে কাশ্মীৰলৈ হনিমুনত গৈছিল, যি হনিমুনত পত্নী বিধৱা হৈ স্বামী হেৰুৱাই ঘৰলৈ ঘূৰি আহিবলগীয়া হ'ল। এটা ভিডিঅ'ত দেখা গৈছে তেওঁ তেওঁৰ পত্নীৰ সৈতে একেলগে ভেলপুৰি খাই আছিলে আৰু ভেলপুৰি খাই থকা অৱস্থাত এজন ব্যক্তি তেওঁবিলাকৰ ওচৰলৈ আহি পেলাই ক'লে যে এইজন মুছলিম নহ'বও পাৰে বুলি কৈয়েই লগালগ তেওঁক গুলিয়াই মাৰিলে। কিছু এনেকুৱা কথা পুনেৰ HR প্ৰফেচনেল আচাউৰীয়ে ক'লে যে তেওঁ দূৰৰ পৰাই উগ্ৰপন্থীক ফায়াৰিং কৰা দেখিলে আৰু তেওঁৰ পৰিয়ালটো সুৰক্ষা জেগা বিচাৰি এটা টেণ্টত আহি সোমালে, কিন্তু
তালৈকো উগ্ৰপন্থী আহি তেওঁৰ দেউতাকক ইছলামিক ৱৰ্ড ক'বলৈ ক'লে আৰু যেতিয়া ইছলামিক ৱৰ্ড ক'ব নোৱাৰিলে তেওঁকো লগে লগে গুলিয়াই মাৰি দিলে। মুঠতে সহায় কৰিবলৈ কোনো নাছিলে, না পুলিচ আছিলে না আৰ্মি আছিলে। मतलब इतना बड़ा आतंकवादी का हमला हुआ, उन्हें कुछ पता ही नहीं है। इधर पूरी नीचे पूरे आर्मी का बेस है, उन्हें पता ही नहीं है। পিছত যিজন ব্যক্তিয়ে আচাউৰী ফেমিলিটোক ঘোঁৰাত লৈ আহিছিলে সেইজন ব্যক্তিয়ে আচাউৰী তেওঁৰ মাক আৰু এগৰাকী ফিমেল ৰিলেটিভক তাৰ পৰা উলিয়াই অনাত সহায় কৰিলে। तो बहुत सारे घोड़े वालों ने भी मतलब घोड़े पे लेके गया था, उनको हॉस्पिटल पहुंचाया। मेरे अलावा भी बहुत सारे ऐसे लोग हैं जिन्होंने कंधे पे उनको उठाया है हॉस्पिटल पहुंचाने के लिए। আৰু প্ৰায় অলপ সময়ৰ পিছতে ইণ্ডিয়ান আৰ্মি তাত উপস্থিত হৈ বাকীসকলক ৰেস্কিউ কৰিলে। আমাৰ যিসকল মা ভনী স্বামীহাৰা হ'ল, শ্বহীদ হ'ল, ভুক্তভোগী পৰিয়াললৈ আমিও দুখৰ সমভাগী হৈছোঁ আৰু ভগৱানৰ ওচৰত মৃত ব্যক্তিসকলৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা কৰিছোঁ। এই উগ্ৰপন্থী আক্ৰমণত দেশৰ সকলো লোকে গৰিহণা দিছে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই কৈছে যিসকলে আক্ৰমণ কৰিলে তেওঁবিলাকে মানুহ নহয়, তেওঁবিলাকে জন্তু, তেওঁবিলাকে নৰপিশাচ, তেওঁবিলাকক ক'বলৈ ভাষা নাই বুলি কৈছে আৰু ভুক্তভোগী পৰিয়াললৈ সমবেদনা জনাইছে। এইদৰে কাশ্মীৰত শোক প্ৰকাশ কৰিবলৈ বন্ধ ঘোষণা কৰিছে। কিছুৱে একতা দেখাবলৈ ফ্লেগ মাৰ্চ কৰিছে আৰু কিছুৱে কেণ্ডেল জ্বলাই মাৰ্চ কৰিছে। কাশ্মীৰৰ বাহিৰে জামাতে উলেমা হিন্দ পাৰ্মানেণ্ট মুছলিম অৰ্গেনাইজেশ্যনে এই কাৰ্যক গৰিহণা দিছে। ঠিক সেইদৰে অল ইণ্ডিয়া ইমাম অৰ্গেনাইজেশ্যনৰ হেড শুকুৰবাৰে নামাজৰ সময়ত ৫.৫ লাখ মছজিদৰ পৰা ষ্ট্ৰং এণ্টি টেৰৰ মেছেজ দিয়া হওক, মৃত ব্যক্তিসকল ও পৰিয়ালবৰ্গলৈ প্ৰাৰ্থনা কৰা হওক আৰু চৰকাৰক ষ্ট্ৰং একশ্যন ল'বলৈ দাবী জনালে। ভাৰতৰ বাহিৰেও UAE, ছৌদি আৰৱ, কাটাৰ, বাংলাদেশেও এইসকল মুছলিম কাণ্ট্ৰিয়েও এই আক্ৰমণক গৰিহণা দিছে। দেশৰ সকলো মুছলমানেও ছ'চিয়েল মিডিয়াত ইয়াৰ বিৰোধিতা কৰিছে। এইটো ভাল কথা, নিজৰ ভিতৰতে ধৰ্মৰ নামত ডিভাইড নহওক আৰু বিদেশী উগ্ৰপন্থীৰ লক্ষ্য আৰু পৰিকল্পনা ধ্বংস কৰা হওক, কিয়নো শত্ৰু ৰাষ্ট্ৰৰ সকলো উগ্ৰপন্থীয়ে এইটোৱেই বিচাৰে যে ভাৰতত থকাসকলক ধৰ্মৰ ওপৰত ঘৃণা উপজাই দিয়া হওক, ধৰ্মৰ নামত কাজিয়া ফাচাদ লগাই, দাংগা ফাচাদ লগাই শান্তি শৃংখলা ভংগ কৰা হওক আৰু এয়াই হৈছে শত্ৰু ৰাষ্ট্ৰীয় পাকিস্তানে পুহি ৰখা উগ্ৰপন্থীবিলাকৰ লক্ষ্য আৰু পৰিকল্পনা, আমাৰ দেশ ধ্বংস কৰাৰ। কিন্তু কোনোবা এজন দেশভক্তই এনেকুৱা হোৱাটো বিচাৰে নেকি? কোনেও নিবিচাৰে। এজন দেশভক্তই এইটোৱেই বিচাৰে যে মোৰ দেশ মজবুত হৈ থাকক, শক্তিশালী হৈ থাকক, আমি জাতি বৰ্ণ নিৰ্বিশেষে এটা হৈ থাকোঁ। শত্ৰু ৰাষ্ট্ৰীয়ই যিমান চেষ্টা কৰিলেও আমাৰ মাজত যুঁজ লগাই কেতিয়াও আমাক ধ্বংস কৰিব নোৱাৰে। আমি সকলো ৰিলিজন ঐক্য সম্প্ৰতি এনাজৰীডাল ষ্ট্ৰং কৰি ৰাখি আমাৰ দেশ শক্তিশালী কৰি ৰাখোঁ। ভাৰত মাতা কি জয়। জয় হিন্দ, ধন্যবাদ।